এইটো চাচোন দেখিছে এইফালে মা তেনেকৈ নধৰে মৰি যাব বা মা মৰি যাব দুখ পাব। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আৰু মই আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ আৰু এটা ভিডিঅ'। আজি কিনো দেখাম, আমাৰ ঘৰত কুকুৰৰ পোৱালি কেইটামান জন্ম হৈছে কেইদিনমান আগতে। কেইটামান মানে 3টামান জন্ম হৈছিলে। তাৰপিছত এটা জানো কেনেকৈ মৰি থাকিলে, বাপেকেই গছকিলে। বাপেকৰ নামটো টম দেই, মাকৰ নামটো জিমি। আৰু বাপেকেই গছকিলে নেকি, এটা পোৱালি জন্ম হোৱা দিনাখনেই মৰি আছে। আৰু বাকী দুটা আছে, দুটা অকণমান ডাঙৰ হৈছে, এমাহমান 1.5 মাহমান হৈছে। আৰু এতিয়া গ্ৰাহক আহি আছে কিনিবৰ কাৰণে, কিন্তু যিহেতু বেচিব পৰা হোৱা নাই, মাকৰ গাখীৰ খাই আছে, গতিকে বেচা নাই বাৰু। আপোনালোকক তাকে দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইজনী মোৰ ছোৱালীজনী দিছেনে উৎপাত, তাই সদায় মোৰ ভিডিঅ'ত উৎপাতেই কৰি থাকে। তাই এনেই উৎপতীয়াই, তাই মানে কিবা অকণ কি বুলি ক'ম, দুষ্ট ছোৱালী। তাই দুষ্ট ছোৱালী দেখিছেনে? এই পোৱালিকেইটা যে একদম বিলাই নাইকিয়া কৰি থাকে তাই। কিমান সৰু চাওঁ, কিমান সৰু ছোৱালীয়ে সৰু, তাইছেও কিমান সৰু। বেছি দিন হোৱা নাই, এইকেইটা জন্ম হোৱা এমাহ। তাই গাড়ী চলাইছে দেখিছে, গাড়ী চলাই আছে তাই। কলেজ যোৱা তুমি কলেজ যোৱা গাড়ী চলাই? কোনফালে যোৱা? মাতিবলৈ সময় নাই, মাতিবলৈ সময় নাই। মা পোৱালিটো লৈ আহাচোন, পোৱালিটো লৈ আহাচোন, মাক দি আহি যোৱা। পোৱালিটো লৈ আহা, এইটো লৈ আহাচোন, লৈ আহা, মাক দি আহি লৈ আহা। এই চাইডৰ পৰা লৈ আহা, ইফালৰ পৰা লৈ আহা, ক'ত গ'ল পোৱালিকেইটা? আকৌ তলত সোমাল। এইটো চাওকচোন, দেখিছেনে কিমান ধুনীয়া? মা কিমান ধুনীয়া ন? হেল্ল', এইটো চাওক কিমান অকণমানে দিছে। হাত দে, হেণ্ডশ্বেক মা, হেণ্ডশ্বেক দিয়া। মা তেনেকৈ নধৰে মৰি যাব বা মা মৰি যাব দুখ পাব। ওখানি দুখ পাব, মৰম কৰি দিয়া, মৰম কৰি দিয়া। এই চকীখন দেখিছেনে? এইয়া টোপককৈ পৰি থাকিল নহয়, মানে তাই চকীখনত বহিব নাজানে। পিছে এনেকৈ পিছুৱাই পেলাই বহে। বাহ, তুমি কি লৈ আছা? চাওঁ, তুমি কি লৈছা? তাক মৰম কৰি দিয়াচোন, মৰম। এইটো মাক, সিহঁতৰ মাক। এইটো এটা দুটা। বাবা, তাই মানে বলে পাৰক নোৱাৰক টানি লৈ ফুৰিব, দেখিছেনে? নিজে কেঁচুৱা কোচত উঠি থাকে, তাই পোৱালি ল'ব। গোসাঁনী মৰম কৰি দিয়া দুটা, মৰম। পাপা এনেকৈ নলয়, চাওকচোন, নোৱাৰেই, তেওঁ টানি আজুৰি লৈ ফুৰিব। দেখিছে কিমান সৰু পোৱালি, এই গাখীৰ খাই আছে মাকৰ। এতিয়া ডাঙৰ হ'লে বেচিম। আপোনালোকক কাৰোবাক লাগিলে কমেণ্ট কৰিব।
পাপা এইটো হৈছে ব্ৰিডটো হৈছে এইটো ডালমেচিয়ান হয় আৰু এইটো হৈছে ক্ৰছ ডালমেচিয়ানৰ লগত ক্ৰছ আছে হে পাপা উফ ভাগৰি গৈছে মানে তুমি ভাগৰি গৈছা পাৰিছা জানো বোলে উফ 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 মই দি আছোঁ চাওঁ তুমি ধুনুকে বহা মই কোচত দি আছোঁ বাবা এইফালে চোৱা মামা এইটো পৰিল ওলাই গ'ল দেউতা ইমান মৰম বাপেকেও ইমান ভাল পায় কুকুৰ মানে বহুতেই ভাল পায় এইকেইটাকে দিনটো নোৱাৰে বোলে তাই টানি আজৰি লৈ ফুৰিব কিমান মৰম লগা চাওকচোন এই অকণমানিটো এইটো মাইকী আৰু সেইটো মতা সেইটো দুষ্ট হেৰি অলপমান বেছি উৎপাত সেইটো চাওক গ'ল দেখিছেনে কিমান সৰু বাবা এইকেইটাক ইয়াত বহাব তাৰমানে হয়তো ওলাই পৰিলে মানে এইকণ চকী তাই গোটেইকেইটা বহাব যায় ঐ এইটো চাওকচোন দেখিছে এইফালে ঢিণ্টিক নাচা ঢিণ্টিক নাচাই দিয়াচোন মা ঢিণ্টিক নাচিব পাৰিছে ন বাবা নাচিছে দেই নাচিব পাৰিছে দেখিছে মৰম কৰি দিয়া মৰম মা গুড বয় কোনটো দুষ্ট ছোৱালী কোনজনী দুষ্ট ছোৱালী সেইজনী দুষ্ট ছোৱালী হয় তোমাক মায়ে মৰম কৰেনে নকৰে পাপাই মৰম কৰেনে নকৰে আইতাই মৰম কৰে চবেই মাৰে তোমাক মায়ে ক'ত মাৰে গালতে মাৰে আৰু ক'ত পাপাই ক'ত মাৰে পাপাই মাথাত মাৰে বাবা আৰু তোমাক খুন্দে কোনে আইতাই কেনেকৈ খুন্দে তোমাক কেনেকৈ খুন্দে বাপৰে তাইক আইতাইকে খুন্দে মাকে মাৰে ইমান এক্টিং কৰিব পৰা আছোঁ ছোৱালীজনী দেখিছে উৎপাত দেখিছেনে উৎপাত সেইটো বিলাই নাইকিয়া কৰি থাকে যা বাবা গুচি গ'ল মাক চুমুৰিটো দিয়া ইমান গৰমত কেনেকৈ চাচোন এইকেইটা কি অৱস্থা কৰিছা মা তুমি থোৱা গৰম সিহঁতৰ নামেই ৰখা নাই জানেনে নাম দুটা ভাবিয়ে পোৱা নাই কি ৰাখিম সিহঁতৰ নাম মাকৰ নামটো জিমি আৰু আইতাই ৰাখিছিলে আৰু বাপেকৰ নামটো হৈছে টম আপোনালোকে দুটা নাম আমাক ছাজেষ্ট কৰকচোন কি দুটা নাম ৰাখিলে ভাল হ'ব উঠা খাদৰি উঠি নাচা
এইটো হৈছে বাপেক দেখিছেনে এইটো হৈছে বাপেক এহেঁতৰ বাপেক এইটো মাইকী আৰু তাই এই বাপেকৰ নিচিনা হৈছে দেখিছেনে এই বাপেক হৈছে ডালমিচিয়ান বুলি কয় ব্ৰিডটো আৰু মাকজনী কিবা ডালমিচিয়ান আৰু কিবা এটা ক্ৰছ আছিলে ময়ো ইমান ভালকৈ গম নাজানো ইমান ৰ'দত বহিছে যাওকচোন তম তাৰ প্ৰব্লেম এটা কি জানেনে তাৰ জিভা নাই আৰু বহুত দিন হ'ল এবছৰ 1.5 বছৰমানে হ'ল তাক তাৰ মানে কিবা এটা বেমাৰ হৈ পেলাই তাৰ জিভাখন এৰি গ'ল মানে জিভাখনৰ এনেকৈ গুৰিতে ঘাঁ হৈ পেলাই জিভাখন এৰাই গ'ল আৰু তাৰ পিছৰ পৰা মানুহজনে আৰু মায়ে মানে মিলি পেলাই চামুচেৰে ভাত খুৱাই দিয়ে বেচেৰাটো জিভা নাই কিন্তু সি ভুকিব পাৰে আৰু গোটা বস্তু এতিয়া মানে বহুত দিন হৈ গ'ল যে সি নিজে চেষ্টা কৰি এতিয়া মানে সি গোটা বস্তুটো খাব পাৰে মানে নিজে বেলেঞ্চ কৰি লয় আৰু মুখৰ ভিতৰত এইজনী চাওকচোন এই গৰমত তমক দেখি পেলাই মাটিতে হৈছে দেখিছেনে এই মোৰ ছোৱালীজনী কি হ'ব মানে কি লাগিলে তোমাৰ চিচি লাগিলে হাতত কি লাগিলে